এইযোৰ বেডশ্বীট ডিজাইন মিক্স পাত যোৰা পাৰ্পল কালাৰ খুব ধুনীয়া কালাৰ এটা মই খুলি দেখাই দিছোঁ এইখন চাদৰ এয়া চাদৰখন চাই লওক আঁচলটো খুব ধুনীয়াকৈ কৰা হৈছে এয়া চাওক কিমান ধুনীয়া কালাৰ কম্বিনেশ্যনটো ইয়াত পিংক গ্ৰীণ আৰু গুণৰ বুটা দিয়া হৈছে আঁচলটোতো দেখালোঁ বুকুত এনেকুৱাকৈ ডাঙৰ বুটাইবিলাক আছে ইয়াত এনেকুৱাকৈ থাকিব আৰু এক লাইন ডাঙৰ বুটাৰ বুকুত তেনেকুৱা গেৰু টাইপৰ এনেকুৱাকৈ থাকিব আৰু এইকেইটা চাদৰৰ ছাইড পট্টি এয়া এইখন মেখেলাৰ ওপৰৰ ভাগ ওপৰত এনেকুৱা থাকিব আৰু তলত এক লাইন ডাঙৰ বুটা আৰু তলৰ ফালে একেবাৰে এইখিনি থাকিব আৰু ইয়াৰ ব্লাউজ পিচটো চিম্পল হ'ব হাতত এটা এনেকুৱাকৈ পতি থাকিব এইযোৰ চাওক এইযোৰ বেবী পিংক কালাৰ মিক্স পাত যোৰা বেডশ্বীট ডিজাইন মই খুলি দেখাই দিছোঁ এইখন চাদৰ কালাৰটো খুব ধুনীয়া এখন চাদৰ হয় এয়া খুবেই ধুনীয়া যোৰাটো কালাৰটো খুব মৰম লগা এয়া এইখন চাদৰত এনেকুৱাকৈ আঁচলটো আছে আৰু গাত এয়া ডাঙৰ ডাঙৰ বুটা আৰু বুকুত তেনেকুৱাকৈ থাকিব ওপৰলৈও দেখিছে নহয় খুব ধুনীয়া এটা যোৰা কালাৰটো খুব ধুনীয়া এইকেইটা ছাইড পট্টি এইখন মেখেলাৰে ওপৰলৈ এনেকুৱাকৈ এটা পট্টিৰ দৰে থাকিব এক লাইন ডাঙৰ বুটা থাকিব কালাৰটো চাওকচোন কিমান ধুনীয়া আৰু তলফালে এয়া আৰু ইয়াৰ ব্লাউজ পিচটো হ'ব চিম্পল হাতত এটা ডাঙৰকৈ পট্টি থাকিব এইযোৰ মিক্স পাত ছেট বেডশ্বীট ডিজাইন পিংক কালাৰ হয় মজুৰ কালাৰ টাইপৰ যিটো পিংক সেইটো মই খুলি দেখাই দিছোঁ আঁচলটো চাওক কিমান ধুনীয়াকৈ কৰা হৈছে হেভি হয় কাপোৰযোৰ এখন চাদৰ এয়া চাদৰখন চাই লওক এনেকুৱাকৈ থাকিব কামখিনি এইখিনি তলফাল ওপৰলৈ এনেকুৱা ডাঙৰ বুটা থাকিব গ্ৰীণ ব্লু আৰু গুণৰ আৰু মাজত এনেকুৱা গেৰ টাইপত থাকিব এনেকুৱাকৈ গোটেই চাদৰত থাকিব চাওকচোন এইখন চাদৰ খুব ধুনীয়া কালাৰটো কাপোৰযোৰ ধুনীয়া লাগিব পিন্ধিলে আৰু এইকেইটা হ'ব ছাইড পট্টি চাদৰৰ কাম এইখন মেখেলা একেধৰণে মেখেলাৰ কাম কৰা হৈছে মেখেলাৰ ইয়াৰ ওপৰৰ ভাগ মাজত এক লাইন বুটা আৰু তলফালটো একে চাদৰৰ সৈতে এনেকুৱাকৈ থাকিব আৰু ইয়াৰ ব্লাউজটো চিম্পল হ'ব এইটো ব্লাউজ পিচ এইটো আৰু হাতত এটা পতি থাকিব ব্লাউজৰ ধুনীয়া হয় যোৰাটো ল'ব পাৰে এইটো এটা মিক্স পাত যোৰা এইটো একদম লাইট স্কাই ব্লু আৰু স্কাই ব্লুৰ কম্বিনেশ্যন যথেষ্ট ধুনীয়া আঁচলটোত ইয়াত কিংখাব বুটা আছে কণ্ট্ৰাষ্ট কৰি দিয়া হৈছে আৰু কফি কালাৰৰ মিনা আছে কফি কালাৰ আৰু হট পিংকৰ মই খুলি দেখাই দিছোঁ চাদৰখন চাব যথেষ্ট ধুনীয়া যোৰা ইয়াৰো দুটা পিচ পাই যাব এয়া এইখন চাদৰ চাওক চাদৰখনত গোটেই গাত এয়া কফি মুগা কালাৰ আৰু পিংক কালাৰৰ বুটা মাজে মাজে ডাঙৰ বুটা মাজে মাজে সৰু বুটা এইকেইটা ছাইড পট্টি হ'ব খুব ধুনীয়া লাগিব যোৰাটো পিন্ধিলে এইখন মেখেলাৰ ওপৰলৈকে সৰু বুটা এক লাইন ডাঙৰ বুটা তলটো হ'ব কণ্ট্ৰাষ্ট আৰু ব্লাউজ পিচটো হ'ব এইটো হেভি হাতত পতি থাকিব খুব ধুনীয়া যোৰা পিন্ধিলে যথেষ্ট ধুনীয়া লাগিব ল'ব পাৰে এইযোৰ পেৰট গ্ৰীণ কালাৰ বেডশ্বীট ডিজাইনৰ যোৰা মিক্স পাত যোৰা মই খুলি দেখাই দিছোঁ চাব এখন চাদৰ চাওক পেৰট গ্ৰীণ হয় কালাৰটো এয়া এখন চাদৰৰ আঁচলটো দেখালোঁ গাত এনেকুৱাকৈ বুটা থাকিব এইটো বুটা আৰু মাজত এনেকুৱা বুকুত পাৰিৰ দৰে থাকিব আৰু বুটা থাকিব গোটেই গাত এনেকুৱাকৈ গেৰু টাইপৰ থাকিব এখন চাদৰ এয়া আৰু ছাইড পট্টিকেইটা মই দেখাই দিছোঁ এতিয়া হ'ব চাদৰৰ ছাইড পট্টি এখন মেখেলাত এনেকুৱাকৈ থাকিব বুটা এয়া এনেকুৱা মেখেলাত থাকিব আৰু ইয়াত ব্লাউজ পিচটো চিম্পল হ'ব আৰু ব্লাউজৰ হাতৰ পটি এটা থাকিব এনেকুৱাকৈ চাওক পিচ আৰু হট পিংক কালাৰ কম্বিনেশ্যন মিক্স পাত যোৰা যথেষ্ট ধুনীয়া যোৰা এটা মই খুলি দেখাই দিছোঁ
ইয়াৰে পিংকৰ লগত কম্বিনেশ্যনৰ এটা আহিছিলে, সেইটো এইবাৰ নাই, এইটো কালাৰত কম্বিনেশ্যনত আহিছে। ইয়াৰ বহুতটা পিচ পাই যাব। চাদৰ ডিজাইনটো সেইযোৰৰ দৰে একেই। এইখন চাদৰখনত তেনেকুৱাকৈ গোটেই গাঁঠ, ইয়াৰ সৰু সৰু বুটা, ডাঙৰ বুটা এনেকুৱাকৈ আছে। ইমান ধুনীয়া লাগিছে কাপোৰযোৰ চাওঁ। আৰু এইকেইটা ছাইড পটি। এইখন মেখেলাৰো এয়া ওপৰলৈকে বুটা আছে। এইখিনি মেখেলাৰ ওপৰ ভাগ, তলফালে এয়া একলাইন বুটা আৰু তলফালে আঁচলটো কণ্ট্ৰাষ্ট, যথেষ্ট ধুনীয়া কাপোৰ। আৰু ইয়াৰ ব্লাউজ পিচটো এইটো হেভি ব্লাউজ পিচ, যথেষ্ট ধুনীয়া। মিক্স পাত যোৰা ল'ব পাৰে।